তো হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? এতিয়া মই গৈ আছোঁ ৰাজুৰিয়া চুলি কাটিব। চুলিৰ একদম অৱস্থা নাই, দাড়ি চাৰি হৈছে, তো অলপ কাটিব যাই আছোঁ। পূজাৰ লগতে যাই আছে, আহিছেহি অলপ যাই আছোঁ আৰু। তো ওলালোঁ ঘৰৰ পৰা, এতিয়া যাই আছোঁ। তো আহিছেহি পূজাৰ, ঐ সোমা। আৰু এয়া আহিল। হা হা, ইমান গৰমত কাই গেলা কাপোৰ পিন্ধাবে, কাক চাই আছে তই? হা, এই নাযাব তো আহিলোঁ এয়া পেট্ৰল পাম্প। গাড়ীখনতো জানে তেল, কি ক'ব আৰু, নকওঁ আৰু। হা হা, সেইখনত ডিজেল। ফ্ৰেণ্ডছ, আহিলোঁ এয়া ৰাজুৰিয়াজত, আৰু মোক যোনে চুলি কটাৰ কাৰণে ৰখি আছোঁ। তো ফ্ৰেণ্ডছ, এনেকৈ চুলিবোৰ কাটি আছোঁ, আৰু চুলি কটাৰ পিছত এয়া ৱাশ্বিং কৰি আছোঁ। তো ফ্ৰেণ্ডছ, আমাৰ হৈ গ'ল চুলি কাটা। কেনেকুৱা লাগিছে কমেণ্টত জনাব। তো ফ্ৰেণ্ডছ, আমি এতিয়া চুলি কাটা হৈ গ'ল, তো যাই আছোঁ ঘৰ। এইফালে আছে উষাৰ, বৰষুণো চলি আছে। তো উষাৰ ল'ৰাটোক ল'লে খালি বৰষুণ আহে দেই, ইয়াৰ কিবা হৈছে। এইবিলাক নহয়, বতৰ ঠাণ্ডা, বতৰ ঠাণ্ডা নহয়, হা বহুত ঠাণ্ডা বেয়া হয়, সেইটো নকওঁ ন। মানুহবিলাকৰ কৈছে যাতে, কি মানুহবিলাকৰ অলপ ভাল হ'বি দেই, বতৰৰ কাৰণে হেৰি নকৰিবি। হা, ভাবি অকলে আছা। A few moments later. তো ফ্ৰেণ্ডছ, এতিয়া হৈ গ'ল ইভিনিং। এতিয়া গৈ আছোঁ অলপ আড্ডাত, আৰু কালি ধুবুৰী যাম মই। তো তাৰ কাৰণে আজি মোৰ লগৰবিলাকক লগ কৰি যাওঁ, বহুত দিন নাহিম। তো তাৰ কাৰণে অলপ লগ কৰিব যাই আছোঁ আড্ডাত। তো ফ্ৰেণ্ডছ, এতিয়া মই যাই আছোঁ ঘৰৰ পৰা ওলালোঁ, এয়া পালোঁ NEF ৰাস্তাটো। তো যাই আছোঁ আৰু এনেকৈ। আজি বেয়াও লাগি আছে, লগৰবিলাকৰ মানে মোৰ লগৰবিলাকক এৰি যাম। একো নাই, আহি পেলাই লগ পাম আৰু সেইটোৱে। কিন্তু একদম চিৰিয়াছলি একদম মোক এনেকুৱা মানে বেয়া লাগিছে ন। এতিয়াতো মই লগ কৰাই নাই, মানে লগ পাই যেতিয়া মানে এৰি আহিম, তাৰ কাৰণে মানে বেয়া লাগি আছে আৰু সেইটো। আৰু মানে মই 40 দিনৰ কাৰণে মানে ক'ৰবাত যাম, মানে বাহিৰত যাম, বেংগলোৰ যাম। তো বেয়া লাগি আছে, যাওঁ আৰু এনেকৈ দেখাই আছোঁ আগত। তো ফ্ৰেণ্ডছ, ভাৱনা পালোঁৱে আৰু তুষাৰহঁতে ৰখি আছে ইয়াতে। মোৰ অলপ বাৰু লেট হ'ল, তো এয়া সোমালোঁ। ক'ত সোমালি? গুফা? কি এই কাপোৰ আছে তো, ক'ত সোমাম? কাপোৰ আছে, নালাগে, ক'ত সোমাব নালাগে, খালি এই কাপোৰ আছে লেতেৰা। এইটো চাৰ্টটো কাৰ? এইটো ছোৱালী নেকি? মেক্সিয়ান লাগছে নহয়, বিছনা চাদৰ দিছিল। এইটো কাৰ? এইগিলা ছোৱালী? এইটোতো মোৰ কিবা সন্দেহ লাগছে। নাই, লেগিংছ। হা, লেগিংছ। লেগিংছ নেকি? অঁ, এইটো থাকো বাৰু, মই দেখা নাই বাৰু। ল'ৰাটোক পিছে হেণ্ডচাম লাগিছে বাৰু, একো নাই, হেণ্ডচাম বয়। চাপৰ হৈছে গাড়ীখন। গাড়ীখন চাপৰ হৈছে, ইয়াৰ হেডৰুম নাই ইয়াতে। তাকে তোমাৰ কিনি দিবি না বেয়াখান আপোনাৰ সস্তা। আজি মাইক নেকি? এইটো মাইক হয়। এইটো কি ধৰণৰ? হেই, লাজ নাপাওঁ। এনেকে সৰু সৰু থাকে। বহুত তেজ হৈ ৰহা হে, বহুত তেজ হৈ ৰহা সাল। ফ্ৰেণ্ডছ, ইয়াতে মানে ভাৱনাত ভাল লগা নাই, তো আজি লাষ্ট অলপ যাওঁ, মানে অলপ বাহিৰ চাইড যাওঁ, নে কি কয়? ৰাইজে যি কয়, অঁ, ভোট কৰক। ভোট তুষাৰ তো যাই আছোঁ আৰু। কল। তো ফ্ৰেণ্ডছ, আহিছোঁ ইয়া গোবিন্দমত। আমি আহিলোঁ একচুৱেলি ইয়াতে, ভাবিলোঁ ইয়াত মাৰুতিৰ শ্ব'ৰুমটো আছে, ইমনিখন ইয়াতে আছে মানে। এয়া গাড়ীখন কিউট লাগিছে ন? এই বে ভাই, ইমান হেৰি জাগাই নাই দেখোন, জাগাই নাই। স্পেচ নাই, ইমান হেৰি কি লাগিছে স্পেচ। এইটো আপোনাৰ এখন জিমনি হয় আপোনাৰ।
আৰু পিছফালে স্পেচটো আপোনাৰ এইটো হয় একদম লেগ স্পেচ গাড়ীখন একদম কম এই ভাই জাগাই নাই এয়া চাওক গাড়ীখন হয় এখন গাড়ীখন এনে কিউট লাগিছে সৰু একদম কম্পেক্ট হয় হয়নে একদম কম্পেক্ট হয় বিল কোৱালিটি এটা হেৰি আছে ইছ্যু এটা আছে ইমান হেৰি মাৰুতি জানে চেপ আৰু এইবোৰ লোকেল মানে এল্ট'বোৰ হেৰি যেনেকুৱা চেম এইটোতো কমচে কম ভাল হ'ব লাগিছিলে 19 লাখ টকা অন ৰোড আৰু এইটো হ'ল আপোনাৰ পিছফালটো হয় এবাৰ বুট স্পেচটো দেখাই দিওঁ এই অট'মেটিক এখন যায় এইটো হয় বুট স্পেচ 5 হেৰিনো সিটাৰ এইটোৱে হয় আৰু জিমনি ইমান ভালো লগা নাই বেয়া লগা নাই নে কি ভাই তো জিমনিখন চোৱা হৈ গ'ল এতিয়া যাই আছোঁ ঘৰত তো ফ্ৰেণ্ড যাই আছোঁ এতিয়া ছুপাৰ মাৰ্কেট হৈ যাই আছোঁ আৰু এতিয়া ভাৱনাত যাম তাৰ গাড়ীখন তাতে আছে তো ফ্ৰেণ্ডছ আহিলোঁ ইয়াতে বিধানসভাত আৰু ওচৰ ভাইৰ নেকি কিবা এটা হেৰি আছে কাম সেইফালে যাই আছোঁ আৰু তো ফ্ৰেণ্ডছ আমাৰ হৈ গ'ল কাম তো যাই আছোঁ এতিয়া তো ফ্ৰেণ্ডছ আহিলোঁ আৰু আকৌ এবাৰ আহিলোঁ ভাৱনাত তো ইয়াতে কিবা এটা এইটো কি ভিডিঅ' কৰোঁ হা কি এইবিলাক এইটো বোলে খাই পেলাই কনচুমেনৰ হেৰি হয় তো ফ্ৰেণ্ডছ আমাৰ এতিয়া হৈ গ'ল ফুৰা আৰু এইফালে কুছাৰ ভাই আৰু পঞ্চ আছে এইফালে তো আজিয়ে লাষ্ট আৰু ইহঁতক লগ পাম 40 দিন পিছত পাম আৰু একো নাই নে কি অলপ বেয়া লাগে তো এনেকৈ এতিয়া যাম আৰু ঘৰত যাম তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইয়াতে শেষ আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব